মিয়া এৰি এইবাৰ খিলঞ্জীয়াৰ ওপৰত চলিল প্ৰশাসনৰ বুলডোজাৰ। আমাৰ অসমীয়া খিলঞ্জীয়া কোনো সংস্থাপন নোহোৱা হৈছে বৰ্তমান এইখন চৰকাৰৰ দিনত। আৰু এইখন চৰকাৰে হেমন্ত ডাঙৰীয়াই কৈ আছিল যে অসমীয়া কোনো খিলঞ্জীয়াক যদি উচ্ছেদ কৰা হয় তেওঁক সম্পূৰ্ণ সংস্থাপন আৰু কৰ্ম সংস্থাপন দিয়াৰ পাছতে আমি তেওঁক উচ্ছেদ কৰিম। কিন্তু এতিয়া মই যিখিনি দেখিছোঁ একোটো নাপাওঁ ইয়াত। ভাঙি দিলে 25 বছৰ ধৰি চলাই অহা হোটেলখন। একমাত্ৰ উপাৰ্জনৰ পথটি ভাঙি দিয়াত কান্দোনত ভাগি পৰিছে পৰিয়ালটি। ঘটনা সংঘটিত হৈছে মন্ত্ৰী অশোক সিংহলৰ সমষ্টি ঢেকিয়াজুলি। ফুলেন বৰা নামৰ লোকজনে বিগত 25 বছৰে চলাই আহিছিল বৰা হোটেল নামৰ এই হোটেলখন। কিন্তু ভূমিখিনি আছিল গড়কাপ্তানি বিভাগৰ। পিছে হোটেলখনত পৰিল প্ৰশাসনৰ বুলডোজাৰ। গড়কাপ্তানি বিভাগে প্ৰশাসনৰ দ্বাৰা হিংসামূলকভাৱে উচ্ছেদ চলোৱাৰ অভিযোগ। গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীক বাকী নিদিয়াৰ লগতে গাঁওবুঢ়া আৰু লাটমণ্ডলে দাবী কৰা 1.5 লাখ টকা নিদিয়াৰ বাবে উচ্ছেদৰ অভিযোগ। গড়কাপ্তানি বিভাগৰ ডিপাৰ্টমেণ্টে মোক এইখিনি অত্যাচাৰ কৰিছে। ক'বলৈ মোৰ লাজ লাগে এইখিনি কথা, তেওঁলোকৰ কথাখিনি উপায় নোহোৱাতে মই ক'বলৈ আজি বাধ্য হৈছোঁ আপোনালোকৰ লগত। তেওঁলোকে ভাত খাই ভাতৰ টিপত পইচা ধৰাই দিয়ে, 10 টকা মাংস জোল বিচাৰে, আকৌ মাংস জোল ৰুটি খাব, বাইদেউ মাংস জোল অকণ দিয়ক ছাৰ, মাংস নালাগে মাংস বুলি কয়। আৰু নক'ম আৰু ছাৰ কি ক'ম আৰু এইবিলাক কথা বহুত। সেইকাৰণে মই এতিয়া গোটেইখিনি কমচে কম সেইকাৰণে এইখিনি কৰে। তেওঁলোকে কোৱাৰ পাছতে মই ক'লোঁ ঠিক আছে হ'ব দিয়ক। আৰু তেওঁ যেতিয়া মই দোকানখন বন্ধ কৰি এইবিলাক হেৰি কৰোঁতে মই গুচি গৈছিলোঁ অলপ। তাৰপিছত মোৰ ৱাইফে 2 মাহ নে 1.5 মাহ দোকান চলোৱা নাছিলে। দিলীপ বৰা বুলি বড়ো বাবু এজন আছে, সেই মৰিগাঁৱৰ নে ক'ৰ নাজানো, তেওঁ এওঁক মাতি আনিছে, কৈছে বাইদেউ আহক দোকানখন কৰক, আমাৰ খোৱা বোৱা অসুবিধা হৈছে, আমি হেৰি কৰোঁ আৰু দোকানখন ভাল কৰক, আমিয়ে লাইন দিম। তেওঁলোকে লাইনো দিছিলে, লাইন চাইন দিয়াৰ পিছত মই খিৰিচি চব ৰাখিছোঁ। তেওঁলোকে হঠাৎ যেতিয়া লাইনো কাটি দিলে মই বিৰাট বিপদত পৰিছোঁ। মই আকৌ লাইন ল'লোঁ, আকৌ লাইনো কাটি দিছে, মই হেৰি ল'লোঁ, বহুত অসুবিধাত পৰিছোঁ। তেওঁলোকক এটাই কথা হৈছে কি তেওঁলোকক মই পইচা খুজিব নালাগে। গহননাথ আছে ইঞ্জিনিয়াৰ, আমাৰ লোকেল ইঞ্জিনিয়াৰ, দেৱকান্ত বৰা আছে SDO, তেওঁ হাৰমতিৰ পৰা আহে বাৰী ইয়াতে, অ' ছোৱালী ভাত দে, কেইটামান ভাত দে। মই কওঁ ছাৰ কেইটামানো খালে কি খাব, খালে পেট ভৰাই খাওক, ভাতটো পূৰাই খায়, কিন্তু হাতত টকা 20 টকা বঢ়াই দিয়ে। দিনটো চাহ খাব, তামোল খাব, পইচা হেৰি নকৰে, পলাকৈ গুচি যায়। সেইবিলাক দেখিলে মই কওঁ চোৱাচোন এনেকৈ কিমান চলাম এওঁলোকক। আৰু ইয়াত যেতিয়া তেওঁলোকে টকা পায়, বেছি টকা পায়, মই কওঁ আপোনালোকে বা দৰমহা পায়, এইবিলাক ছাৰ টকা ক'ত পায়, তই এইবিলাক বুজি নাপায়, এইবিলাক তই নাচাবি, তোৰ চকু দিয়া দৰকাৰ নাই বুলি কয়। এইবিলাক দৰকাৰ নাই এইবিলাক। আৰু এই কথাখিনি যেতিয়া মই কওঁ তেতিয়াৰ পৰাই তেওঁলোকে মোৰ প্ৰতি অলপ হেৰি পৰ্যন্ত বেয়া আছে। হিংসক ইয়াত থাকিলে সেইখিনি কৰিব নোৱাৰিব, তেওঁলোকৰ কেমেৰাত সেইখিনি কৰিব নোৱাৰে, মোৰ ইয়াত বহি পেলাই সেইখিনি কৰে। আৰু চব ঠিকাদাৰ আৰু যিমানখিনি মোৰ বিল হয় চব ঠিকাদাৰে দিয়ে, তাহাঁতি 1 পইচাও বিল নিদিয়ে। মোৰ পৰা পইচা দাবী কৰিছিলে হেৰিয়ে মণ্ডলে আৰু গাঁওবুঢ়াই 1.5 লাখ টকা। কৈছে এইটো আপুনি হেৰি মিলাওক, আমি এইটো ছাৰৰ লগত মিলাই ল'ম। এইটো মণ্ডলৰ নাম মুকুন্দ বড়ো, আৰু হেৰিজনৰ নাম কি আছিলে হেৰি খ্ৰীষ্টান ল'ৰা, আমাৰ লোকেল ল'ৰাই হয়, জংঘল বস্তি। ফুলেন বৰাৰ হোটেলখন উচ্ছেদক লৈ ঢেকিয়াজুলিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঢেকিয়াজুলিৰ পৰা পংকজ মাহাতুৰ ৰিপৰ্ট, অসম লাইভ 24।